তো গাইছ আজি ৰাস চাব গৈ চক্ৰ বিহুটো ফচিলো লগতে বহুত কিবা কিবি খালো ৰ'ব তো বলকছো ভিডিঅ'টো আগৰ পৰা আৰম্ভ কৰোঁ। তো হেল্ল' গাইছ মই হিৰক আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগলৈ। আজি সন্ধিয়া বেদন্ত মই হিমাংশু আমি তিনিওটা ওলালো আমাৰ ওচৰৰে দীপ্তেশ্বৰী মন্দিৰৰ ৰাস মহোৎসৱ চাবলৈ। বাৰু এনেকৈ আমি আহি পালোঁ দীপ্তেশ্বৰী ৰাস মহোৎসৱ। আহি কিনে প্ৰথমে জুবিন ভগৱানক এটা সেৱা কৰি মেইন মন্দিৰত এটা সেৱা কৰি আমি আহিলোঁ ৰাসৰ মূৰ্তি চাবলৈ। যিহেতু ৰাস বুলি ক'লে মূৰ্তি মেইন, তাকে অকণমান মূৰ্তি চালোঁ। বাৰু এনেকৈ মূৰ্তি চোৱা হোৱাৰ পিছতে আমি আহিলোঁ চক্ৰ বিহু প্ৰদৰ্শনীত। আৰু এনেকৈ চক্ৰ বিহু মেলাত আহি আমাৰ হিমাংশু বেয়াকৈ ফচিলে ৰ'ব। তাকে উদ্ধাৰ কৰিবলৈ বেদন্ত আৰু মই সোমালোঁ চক্ৰ বিহুত। বাৰু এনেকৈ হিমাংশুক উদ্ধাৰ কৰিব গৈ আমি উল্টে চক্ৰ বিহুতহে ফচিলোঁ। একে জেগাই পাই থাকোঁ কি চক্ৰ বিহু বনাইছে এইটো কেনে খেলিব পাৰিম নে? আমি 15 পাক মান ঘূৰিছোঁ এইখিনি জেগাতে চাৱে চালা একে জেগাই পাই আছোঁ বাৰু এনেকৈ 1 ঘণ্টাৰ মূৰত চক্ৰ বিহুৰ পৰাই ওলাই আমি আহিলোঁ ৰাসৰ মেলা চাবলৈ। যিহেতু ৰাস বুলি ক'লে মেলা মেইন। বাৰু এনেকৈ মেলা চোৱা হোৱাৰ পিছতে আমি আহিলোঁ আমাৰ পেটটো পূজা কৰিবলৈ। আৰু পেটটো পূজা কৰিবলৈ আমি অৰ্ডাৰ দিলোঁ চিকেন পকৰা। যিহেতু চিকেন পকৰা মোৰ খুবেই বেছি প্ৰিয়। বাৰু এনেকৈ চিকেন পকৰা খাই আমি আহিলোঁ এক চপ খাবলৈ। আৰু ৰাইজ ৰ'ব প্ৰথমে মোৰ মাতটো আপোনালোকে ইগন'ৰ কৰি দিব, মানে মোৰ মাতটো ৰাস চাব গৈ ভাগি থাকিলেও তথাপিও মই ভিডিঅ' বনাই আছোঁ আপোনালোকৰ মৰমবোৰ দেখি। বাৰু এনেকৈ এক চপ খোৱা হোৱাৰ পিছতে চানা খাই বেদন্তক বাই বাই দিয়া আমি আহিলোঁ আমাৰ ওচৰৰ ৰাসখনলৈ। মানে আজি আমাৰ ৰাসত নৃত্য প্ৰতিযোগিতা আছিল ৰ'ব, তাকে ভাবিলোঁ অকণমান চাই আহোঁ। বাৰু এনেকৈ ৰাসত আহি ভিডিঅ' চোৱা বহুত কেইজন ভাইটিকে লগ পালোঁ। সঁচাকৈ আপোনালোকৰ মৰমবোৰ দেখিলে মই ভিডিঅ' বনাবলৈ বেছিকৈ উৎসাহ পাওঁ। আৰু যিহেতু আজি নৃত্য প্ৰতিযোগিতা আছিল তাৰ কাৰণে অকণমান মানুহৰো ভিৰ হৈছিল ৰ'ব। বাৰু এতিয়া মই নৃত্য প্ৰতিযোগিতা চাওঁ, আপোনালোকে অকণমান চাই লওক। বাৰু এনেকৈ নৃত্য প্ৰতিযোগিতা চাই আমি আহিলোঁ অলকা ৰেষ্টুৰেণ্টত আহি আমি অৰ্ডাৰ দিলোঁ ম'মো। যিহেতু ম'মো মোৰ বেছিয়ে প্ৰিয়। বাৰু এনেকৈ ম'মো খাই আমি ওলালোঁ ঘৰত। আৰু আপোনালোকক লগ পাম নেক্সট শ্বৰ্টত। আৰু ৰ'ব আপোনালোকেনো মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে কমেণ্টত লিখি দিব দেই, তেতিয়াহে মই গম পাম মোৰ ভিডিঅ'নো কিমান দূৰ গৈছে।